খবৰ কেনেকুৱা? বিহুৰ পৰিৱেশ খবৰটো ইয়াতকৈ আৰু বেছি ভাল হ'ব লাগে। খবৰ কেনেকুৱা? পিছফালে কোৱাই নাই। খবৰ কেনেকুৱা? এইফালে ক'ব লাগে খবৰ কেনেকুৱা? এতিয়াই ভাল লাগিছে। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, ভুৱন পেগু ডাঙৰীয়া, সন্মানীয় বিধায়ক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, ভৈৰৱ দেউৰী ডাঙৰীয়া, মিচিং অট'নমাছ কাউন্সিলৰ CM পৰমানন্দ চাইনিয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত জিলা সভাপতি ৰূপা কামান ডাঙৰীয়ানী, দীপৰেখা দাস বাগৰি, তুলন কোঁৱৰ, জয়েশ্বৰ কুটুম, অতুল পেগু, বিজয় শইকীয়া, কুলেশ্বৰ কলি, উমা দেৱী, গংগা পেগু, জোনমণি বৰগোহাঁই, বিশ্ব গোহাঁই, বলিন গোহাঁই, দোলেন পেগু, মনোৰঞ্জন বসুমতাৰী, বিভূতি ভূঞা, বিপ্লৱ কোঁৱৰ, অশ্বিনী পাইক, অৰুণজ্যোতি মৰাণ, মলেন্দ্ৰ নাৰ্জাৰীকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই ধেমাজি জিলাবাসী ৰাইজক বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো আৰু এই বছৰটোৱে যাতে প্ৰতিগৰাকীৰ জীৱনলৈ, প্ৰতিটো পৰিয়ালৰ জীৱনলৈ শান্তি, সমৃদ্ধি, প্ৰগতি এই গোটেইবোৰ আমি যাতে সকলোৱে সুখে শান্তিৰে বাস কৰিব পাৰোঁ, তাৰ বাবে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছো, আপোনালোকৰ মংগল কামনা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ সংবিধান অনুসৰি প্ৰতি 5 বছৰৰ মূৰে মূৰে পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব লাগে। আমি ঠিক 5 বছৰৰ লগে লগে পঞ্চায়ত ইলেকশ্যন পাতিবৰ বাবে সিদ্ধান্ত লৈছিলোঁ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ কাৰণে আমি কেইটামান দিন পলমকৈ হ'লেও পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছোঁ আৰু চাওঁতে চাওঁতে আমাৰ অসমত পঞ্চায়ত ইলেকশ্যনৰ পৰিৱেশো নিৰ্মাণ হৈছে। বহু প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু বহু প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাও কৰিবৰ বাবে সাজু হৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি কেইটামান পৰিৱৰ্তন কৰিছিলোঁ। বিশেষকৈ আমাৰ গাঁও সভা আৰু গাঁও পঞ্চায়ত এই দুইটা পৰ্যায়তে আমি অৰাজনৈতিকভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ।